আপুনি জাতি জনগোষ্ঠীৰ কাৰণে বহুতো কিতাপ আপুনি ৰচনা কৰিছে এতিয়ালৈকে আপোনাৰ এটা ৰচিত কিমানখন কিতাপ অসমৰ ৰাজ্যলৈ আপুনি উৎসৰ্গিত কৰিছে কিমানখন কিতাপ মানুহ হয় মোৰ এতিয়ালৈকে 110খন কিতাপ প্ৰকাশ হৈছে 110খন কিতাপ প্ৰকাশ হৈছে আৰু তাৰ ভিতৰত জনগোষ্ঠী সম্পৰ্কে আপুনি যেটো সুধিছে মই মিচিঙৰ বিষয়ে বৃহৎ কিতাপ জ্যোতিপ্ৰদান কৰা মিচিং সমাজ ইতিহাস আৰু সংস্কৃতিৰ ঐতিহ্য 552 পৃষ্ঠাৰ 17 বছৰ ধৰি কাম কৰিছো মই আৰু হেতু উন্মোচনী সভাত টাবুটাৰ ছাৰে কৈছিলে যে মিচিংসকল হাজাৰ বছৰলৈ ধৰুৱা হৈ থাকিব আৰু সেই কিতাপখন পঢ়ি এনেকুৱা মানুহ পাইছো স্যাৰ আমি যেন কিবা মিচিং সকলৰ ধৰ্মগ্ৰন্থ পঢ়ি আছো সংস্কৃতি গ্ৰন্থ আপোনাৰ ইমান বিশাল কিতাপ আমি ভবাই নাছিলো ইমান কৰিছো মই মাজুলী এখন মিচিং গাঁৱত গৈছিলো মই মই এখন আমাৰ ধৰ্মীয় মিটিঙত তেতিয়া আপোনাৰ কথা ওলাইছিল তেতিয়া মিচিং ভকতে আপোনাৰ ইছমাইল হুছেইন আমাৰ মানুহ বুলি কৈছিলে ইমান ধুনীয়াকৈ আপুনি ঐনিতম গাই বুলি কৈছিল অকণমান যদি আপুনি গাই দিয়ে অকণমান যদি গাই দিয়ে নিশ্চয় আমাৰ মিচিং সকলৰ গাঁৱত গ'লে চাংঘৰে মোক লৈ যায় সমগ্ৰ ৰাতি গুমৰাগ নাচে মই ঐনিতম গাওঁ তেনেকৈ অকণমান যদি গাই দিয়ে মিচিং ঐনিতম অকণমান গুণগুণাই দিয়ক ভাল পাব আপিন্দকি Sumagolo apin malaika mangayo apin malaika mangayo oi namikangkinai kumadono oi namalangai mangayo acho bidana balapana rago kuligai kuligana asino dagai kaneng namo sagogolo বিভিন্ন সুৰৰ আছে মিচিঙৰ আৰু আপোনালোকে অৰ্থবোৰ এনেকুৱা যে ভাত দেখাৰ আগতে ভাতৰ বাবে কন্দা নাছিলো ও চেনাই তোমাক দেখাৰ আগতে তোমাৰ বাবে কন্দা নাছিলো আৰু কি ভাল লাগে মিচিং ইউনিটমত যেটো সাৰ্বজনীনতা ৰকেট দাপে মমুলা পলতে পদুকন আইপি মইপে মল নকে দলু পদুকন ৰকেট উলে জুনৰ দূৰত্ব কিমান তুমি মোক ভাল পালে মই তোমাক ভাল পালে তোমাৰ মোৰ গাঁৱৰ দূৰত্ব কিমান তোমাৰ মোৰ হৃদয়ৰ দূৰত্ব কিমান আৰু আপুনি স্যাৰ দেউৰী সকলৰ মাজতে প্ৰিয় সোণাৰী সোণুৱাল কছাৰী সকলৰ মাজতে প্ৰিয় মৰাণ সকলৰ মাজতে প্ৰিয় মৰাণ সকলৰ মই আপোনাক গান গোৱা দেখিছো অকণমান যদি গাই দিয়ে বা সোণুৱাল কছাৰী সকল যদি অকণমান গাই দিয়ে অকণমান স্যাৰ এতিয়া ধৰক সোণোৱাল কছাৰী সকলৰ যিটো হয়দাং হুঁচৰি বা অন্যান্য যিবোৰ ঐতিহ্য আছে সেইবোৰক কেন্দ্ৰ কৰি কিছুমান গীত মাত আৰু তেওঁলোকৰ বিহু নামটো খুব উচ্চ স্বৰত অলপ বেলেগ ঘৰত কিন্তু তেওঁলোকৰ যিটো হয়দাং হুঁচৰিত কেতিয়াবা গায় যে হুৰে বাই হুৰে জেলেবে কাপোৰে হুৰে বাই হুৰে জেলেবে কাপোৰে খিৰিং ৰজা দেউতা হিউ হৰ যায় হুৰে বাই হুৰে জেলেবে কাপোৰে এই তাৰ লগত যিটো নাচ বিশেষকৈ মহিলাসকলে নাচে তাৰ যিটো লয়লা বহুত ভাল লাগে মোৰ দেউৰীসকলৰ তেনেকুৱা গিৰিপ নাচ যিটো দেউৰীসকলৰ অকণমান গাই দিয়ক Disang noi lengaoi kende buzi pai kende buzi pai tenga pani lehna ken yoi babai leheroni gogoi kakai leheron yoi babai leheroni gogoi kakai leheron ana jodi sumuzalen মই হাতেৰে যিটো ছন্দ এইটো ৰাখিছো গীতৰ লগ লাগি ছন্দ এইটো নাচ আৰু সেইটো মই নাচো তেওঁলোকৰ লগত খুব ভাল লাগে আৰু স্যাৰ আপোনাৰ ভাত বিহুৰ লগত আপুনি খুব জড়িত অকণমান যদি বিহু গাই দিয়ে ভাত বিহুৰ বিহুটো মোৰ হৃদয়ৰ আপুনি আমি দেখো আপুনি এসপ্তাহৰ আগতে ঢকুৱাখানাত গৈ আপুনি নিজে প্ৰচাৰ প্ৰসাৰ কৰে আপোনাক ভাত বিহুত আপুনি কোৰমৰাও দেখিছে কিবা কাম কৰি থকা আপুনি নিজে লাগি থাকে ভাত বিহু অকণমান যদি গান বিহু এটা যদি দিয়ে এতিয়া ভাত বিহুত ৩৫টা সুৰ আছে যিবোৰ অন্য ঠাইত শুনিবলৈ নাপায় মই তাৰে জাপনাম তাৰে গুটি তাৰে যোজনা বিভিন্ন ধৰণৰ আছে মই এটা জাপনাম যেটো
খণ্ডচিগা নাম বুলি কয় তেনেকুৱা অন্য ঠাইত শুনিবলৈ নাই কিন্তু সেই মাত্ৰ 35 ছেকেণ্ডৰ সেই জাতনামটোত ইমানে ইতিহাস সোমাই আছে ভাবিব নোৱাৰি এই বিষয়ে মই এখন মহাবিদ্যালয়ে মাতিছে ভাষণ দিম 19 শতিকাৰ বিহু নামত অসমৰ ইতিহাস অৰ্থাৎ এই লিলিং লালাং কচুকত তেলাই ঢুলীয়া কাংকা নৈ নাচনি মাকনি দিদাং দাং নীলমণি দাং লণ্ডিং লতপৈ মণিৰাম চতপৈ হাতীয়ে মাউতগে পঙ্গুৱাই নিলে গৈ মগুলি চাপৰি লৈ পৰুতি সৰু সৰু বেঙেনাৰ পাত লুন মাৰু গাত চুন মাৰু গাত চেহাবনি ছোৱালীৰ ৰিহানাই গাত পানী আনি ভাত ৰান্ধি নোখোৱাৰে জাত লৌ 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 গুটি চৌ 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 গুটি পুয়ে খালে থাক 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 কি মানে ইয়াত সংমিশ্ৰিত লোক ভাষাৰে জাতনাম খণ্ডচিকা নাম বুলি কয় এইবোৰ সৃষ্টি হৈছিলে নদীৰ পাৰত আৰু তাত শব্দ এনেকে সোমালে কিছুমান ব্যাখ্যা কৰিলে বহুত সময় যাব 1 মিনিটত কৈছো মই লিলিং লালাং কচুৱাগত তেলনে লিলিং লালাং শব্দটো টাই আহোম তাৰ পিছত হুনৱাল কছাৰী দেউৰী এইবোৰ সমাজত খুব চলে এই সকলো মানুহ একেলগে বিহু মাৰিছিলে 300-350 বছৰ আগতে পাতো বিহুত লিলিং লালাং কচুৱাগত তেল নাই কচুৱাগত তেল নোহোৱাকৈ বৰ এটা সোৱাদ নালাগে গতিকে কচুৱাগত তেল নাই তাৰমানে এনেকুৱা যে আমি নাচ গান নকৰিলে বহাগৰ সময়ত মনটো ভাল নালাগে তৃপ্তি নালাগে ঢুলীয়া কাংকানৈ নাচনি মাকন ধিদাং দাং ঢুলীয়া কাংকান মানে ঢুলীয়া আমাৰ ঢুলীয়া কাংকান যেটো কণে ধুনীয়া ধুনীয়া কাংকান মানে ধুনীয়া গতিকে এই মিচিঙত আহি গ'ল নাচনি মাকন ধিদাং দাং সেইটো আমাৰ লোক শব্দ লামডিং লতপৈ মণিৰাম চতপৈ লামডিঙত যেতিয়া ৰেল জংচন হৈছিলে আৰু মণিৰাম যেতিয়া ফাঁচি দিছিলে ওচৰা-ওচৰি সময় আৰু মণিৰামেও হাতীৰ পিঠিত উঠি ফাটো বিহু চাবলৈ অহা বুলি লোকপ্ৰবাদ আছে সেইকাৰণে মণিৰামৰ ইতিহাস আহি গ'ল লামডিং লতপৈ মণিৰাম চতপৈ হাতীয়ে মাউতক পলুৱাই নিলে মগুলি চাপৰি লৈ গুচি যায় হাতী চৰাবলৈ আহে কিন্তু গৈ শেষত গৈ কি কৰে মগুলি চাপৰিহে পায় বিহুৱে আকৰ্ষণ কৰি নিয়ে মগুলি চাপৰি সৰুতে সৰু সৰু বেঙেনাৰ পাত লুন মাৰু গাত চুন মাৰু গাত চেহাবনি ছোৱালী ৰিহানাই গাত ব্ৰিটিছ আহিলে গতিকে আমাৰ দুই এজনে কি কৰিলে ব্ৰিটিছৰ দেখি ৰিহা পিন্ধা বন্ধ কৰিলে লাহে লাহে ব্ৰিটিছৰ পোচাকৰ প্ৰতি আকৰ্ষিত হ'ল পুৰুষে লং পেণ্ট বা ছোৱালীবোৰে অন্য পোচাক তেনেকুৱা সেইকাৰণে ছোৱালীবোৰক এইটো অলপ হেৰি কৰি তিৰস্কাৰ কৰি কৈছে যে চেহাবনি ছোৱালী ৰিহানাই গাত ৰিহা ল'ব নাজানে আৰু এতিয়া ইংৰাজৰ প্ৰেমত পৰিছে পানী আনি ভাত ৰান্ধি নোখোৱাৰ জাত আগততো আৰু আমাৰ টিউবৱেল বা আমাৰ এনেকুৱা পানী যোগানৰ পানী নাছিলে পুখুৰীৰ পৰা বা নাদৰ পৰা গতিকে পানী আনি পাকঘৰত মাকক দিবলৈ সময় নাই পানী আনি ভাত ৰান্ধি নোখোৱাৰ জাত কিজানি হাতৰ ৰং বা নেল পলিচ যিটো কয় এইবোৰ নাইকিয়া হ'ব আগতে বৰহম থৈ লৈছিলে নাইকিয়া হ'ব পানী আনি ভাত ৰান্ধি নোখোৱাৰ জাত লৌ 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 গুটি চৌ গুটি উয়ে খালে পয়ে খালে থাক 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 যে উয়ে খাব পয়ে খাব এই আৰু কাম কৰিব নালাগে তেনেকুৱা যেন এটা মনোভাৱ গতিকে কিমান ইতিহাসৰ পৰা আৰম্ভ কৰি লোক ঐতিহ্যৰ পৰা আৰম্ভ কৰি ব্যক্তিগত জীৱন পোচাক পৰ্যন্ত আছে এই গীত মাতত নিশ্চয় এনেকে সংমিশ্ৰিত ভাষাৰে সংমিশ্ৰিত শব্দৰে জনগোষ্ঠী ঐতিহ্যৰে বিহু নামবোৰ সৃষ্টি হৈছিল আৰু এনেকুৱা আছে কিছুমান সৰু বাৰীত চৰে গোহালি গৰু লীলা বহিবলৈ নিদিলা পিৰালা তুম্বুকু ফালি চিটিকা পাতিম জৰি যতে মৰ ততে দিম হেৰ যতে মৰ ততে দিম খৰি সৰু বাৰীত চৰে গোহালি বাৰীত চৰে নেকি আৰু এইটো হ'ল যিটো বাক্যৰ যিটো ব্ৰেকিং যিটো ভঙা পটা কৰি ইটোৰ লগত সিটো জোৰা দি এই বিহু নামবোৰ গায় গতিকে এনেকুৱা বহুত আছে ব্যাখ্যা কৰিলে বহুত সময় লাগিব মই তেনেকুৱা 35টা বিহু নাম সংগ্ৰহ আছে মোৰ আৰু সুৰ সংগ্ৰহ আছে যিবোৰ নেকি ঐতিহ্য যিটো ফাটো বিহুত আছে অন্য ঠাইত পাবলৈ নাই তেনেকুৱা আৰু ফাটো বিহুটো গ'লে
সেই 3 দিন মই পৃথিৱীখন পাহৰি থাকো কাৰণ মোৰ বেমাৰ আজাৰ সব নাইকিয়া হয় গা বেয়া থাকিলেও সব নাইকিয়া হৈ যায় নাইকিয়া ফাটো বিহু আৰু মই এইটো লিখি থৈছো মোৰ কিতাপতো মোৰ ভাষণতো কৈছো পৰিয়ালকো কৈছো ফাটো বিহু মিটিং কৈছো মোৰ মৃত্যু হলে যদি ফাটো হৈ তলতেই সমাধিস্থ কৰা হয় এইটো সম্ভৱ নহব পাৰে কিন্তু আপুনি মনৰ পৰা বিচাৰে ফাটো বিহুৰ প্ৰথমখন যিখন ইতিহাস গ্ৰন্থ ফাটো বিহুৰ ইতিহাস আৰু ঐতিহ্য জ্যোতি প্ৰকাশনে 2002 কৰিছিল মই লিখা তাৰ তৃতীয় সংস্কৰণ চলি আছে তাত সকলো কথাই আছে ঠিক আছে স্যাৰ বহু কথা পাতিলো আপোনাৰ লগত আৰু আপোনালোকে দেখিছে আমাৰ শ্ৰদ্ধাৰ ইছমাইল ছাৰৰ যিখিনি আপোনালোকে উত্তৰ দিছে আপোনালোকে সেই উত্তৰখিনিৰ মাজত তেওঁ কথা বতৰাখিনিৰ মাজত আপোনালোকে তেওঁক বিচাৰি ল'ব আৰু তেওঁ নতুনকৈ চিনাকি কৰাই দিয়া পৰিচয় কৰাই দিয়া দিব নালাগে বুলিয়ে ভাবোঁ অলৰেডি অসমৰ ৰাইজে তেওঁক চিনি পায়